লাগিলে আপুনি মামাক কওক, কাক কওক, কওক এছপি কওক। মানে আপোনাৰ নামটো কি আছিলে? নামটো কি আছিলে? কিয় ক'লো? আপুনি এটা অটো ড্ৰাইভাৰ কাৰণে নহয়, দিন কষ্ট কৰা নাই। নামটো কি আছিলে আপোনাৰ নামটো? আপোনাৰ নামটো কি আছে? নামটো কি আছিলে? আপোনাৰ নামটো ঐ, আপোনাৰ নামটো কি আছিলে? ঐ আপোনাৰ নামটো কি আছিলে? কেলে গুলি ফুটাবলগীয়া হ'ল আপোনাৰ? নহয় নহয়, ইহঁতে চিষ্টেমেটিক কোনো নামানে। চিষ্টেমেটিক মই বিচাৰি আছো যে চিষ্টেম একটা চাওক, ওৱান ৱে কৰ, ইপিনে চাওক, ইপিনে কিবা একটা বস্তু বনাই ৰাখিছে না, হয় না? আপুনি মদ খাইছে নেকি এতিয়া? নাই নাই খোৱা নাই মই। খোৱা নাই, নহ'লে আপুনি কেলে গুলি ফুটাইছে? আপোনাৰ পাৰ্মিশ্যন কোনে দিছে? পাৰ্মিশ্যন পাইছে নেকি? পাৰ্মিশ্যন পাইছে নেকি আপুনি গুলি ফুটাবলৈ? গুলি ফুটাবলৈ এছপি পৰা পাৰ্মিশ্যন পাইছে? কাৰণ কি আপোনাক ইয়াত টেৰৰিষ্ট আছে নেকি? আছে। কি ক'ত আছে? ক'ত আছে? আমাৰ ড্ৰাইভাৰ বিলাকে নামানে। ড্ৰাইভাৰৰ ওপৰত আপুনি গুলি ফুটাব নেকি? কাকো মৰা নাই, কোনো ইনজুৰ হোৱা নাই। আপুনি ফায়াৰিং কৰিছে নে নাই? আপুনি ফায়াৰিং কৰিছে নে নাই? একো কোনো প্ৰব্লেম নাই। আপোনালোকে যি আছে তাক ক'ব আছে কৈ দিয়ক। আপুনি ফায়াৰিং কৰিছে নে নাই? এইটোৱে মই ডিচিপ্লিন লাইন ল এণ্ড অৰ্ডাৰটো ল এণ্ড অৰ্ডাৰ ৰাখিবৰ কাৰণে আপুনি গুলি ফুটাব নেকি? শুনা মই এইবিলাক ইমান ক'বলৈ নাজানো। মই চিধা কথা ল এণ্ড অৰ্ডাৰ যিটো আছে, ল এণ্ড অৰ্ডাৰটো মই এইটো চিধা কৰিব বিচাৰিছোঁ। লাগিলে আপুনি মামাক কওক, কাক কয় কওক, এছপি কওক। মানে আপুনি কাকো ভয় নকৰে না? আপুনি এটা অটো ড্ৰাইভাৰ কাৰণে গোটেই দিন কষ্ট কৰে না সিহঁতেও। আপোনাৰ নামটো কি আছে? নামটো কওকচোন। আপোনাৰ নামটো কওক দাদা, আপোনাৰ নামটো কওক। আপোনাৰ নামটো কওক। उठा लिया कौन उठाया? वो देखा, हम देखा उठा के ले गए। ইয়াক ধৰক দাদা, ইয়াক ধৰক। ই মোক গান দেখাই আছে, এতিয়া মোক মাৰিব আছিলে। ই আমাক মাৰিব আছিলে এতিয়া। কি হ'ল দাদা? কোনে মাৰি আছে? साला बाप से बर बने साला क्यों मारी बाल पुलिस है तो काम नहीं तो पुलिस काम नहीं पुलिस काम नहीं माल खाए कि नहीं ओए गाड़ी रुको काम है यहाँ पे तो जाएंगे क्या हुआ तेरा? गोली मार रहा जाओ आप एकदम ऐसे हिंदी में बोल गोली मार रहा है यहाँ में आके हम गाड़ी हमें रुका है पैसेंजर लगा गोली चला रहा फास्ट से मार दिया जो पूरा फूल गया हमने फायरिंग किया है क्या? हाँ फायरिंग 2 ठो फायरिंग मारा है फायरिंग हमको गोली मारने के लिए लगाया है किसने मारा है? खाली वो पुलिस है ऑन ड्यूटी है पूरा वो ये गन निकाला हुआ है किसले गोली मारा? মানে আজিলৈ 2বাৰ হৈছে ঠিক আছে ইয়াত নো এন্ট্ৰি লগাইছে এইটো ভালে কথা সবৰ কাৰণে সেফ কাৰণে তথাপি আমি বাইচান্স যদি বস্তু কিবা এটা বস্তু যদি আমি লাগে যদি ফাৰ্মাসী যায় ৰখাই দিয়ে কিমান ট্ৰাফিক পুলিচ কেইটা ইয়াত যোন ইয়াত বহিছিলে খাৰাপ কৰিছিলে সন্দেহে বাধা কৰে মানে আজি হ'ল মানে আমি শুনা মতে ড্ৰাইভৰ কাৰণে ভিতৰত একটা ৰিকুৱেষ্ট লৈ মানে যাবলৈ কিবা অৰ্ডাৰ দিছিলে তাৰপিছত সি মানা কৰিছিলে তাৰপিছত তাক কিবা সি থাপৰ 2-3 বাৰ মাৰি দিলে ড্ৰাইভাৰ অটো ড্ৰাইভাৰ মাৰি কোনে মাৰিছে?
এইটো ট্ৰেফিক পুলিচ মানুহকেইটা ডাইৰেক্ট মাৰি দিছে। তাৰপিছত আজিৰ পৰা 2বাৰ হৈ গ'ল। আগতো এনেকুৱা ঘটনা হৈছিলে, কিবা গুলিও মাৰিছে। এইটো ছাৰ, এইটো যোনটো গুলি মাৰিছিলে তাৰ কাৰণে লাগিলে ছাছপেণ্ড দিব লাগে, লাগিলে কি যদি কেইৰণ মাৰিছিলে? কেইৰণ হিচাপত মানে এই কিবা ভাং খাই পেলাই ড্ৰাগছ নেকি চবে দেখি আছে। মদ খালেতো কিবা অলপ কিবাটো গুণটো থাকিব, ধুনীয়াও ক'লো। সেইটো কাৰণে মই মানা কৰোঁ, কিবা বাধা দিছোঁ। এইটো যিমান সোনকালে তাৰ কাৰণে কিবা ৰিফায়াৰ দিব লাগে। কেইৰণ মাৰিছে গুলিটো? গুলিটো কেইৰণ মাৰিছে? 3বাৰ। চবে আপুনি দেখি আছে, ইয়াত চব গাত হৈ আছে। তাৰ কাৰণেও খিদিছে মাৰিব বুলি। কোনে গুলি ফুটাইছিলে? এইটো পুলিচকেইটা যোনটো বন্দুক ধৰিছে সিহঁতেহে মাৰিছে। মই নামটো নাজানো। কেইটা গুলি ফুটাইছে? 3বাৰ। মানুহক মাৰিছে নেকি? মানুহ মৰা নাই, মানে তলত মাৰিছে। বোলে গুলিটো কৰবা যদি লাগি যায়, যদি মানুহ তাৰ বিপদ কিবা হ'ব নেকি? ৰিস্ক ল'ব পাৰিব নেকি? কেইটা গুলি ফুটাইছে? 3বাৰ ফুটাইছে। মানে কি ডাউন কৰিব ধৰা। মোৰ ঘৰৰ ওচৰতে আছে। মই শুনিছিলোঁ যে ইয়াত ফায়াৰিং হৈ আছে, পুলিচৰ মানুহে ফায়াৰিং কৰিছে বুলি মই শুনি পেলাই ইয়াত আহিলোঁ। অহাৰ পিছতো মই পাব্লিকৰ পৰা সুধিছোঁ, সোধাৰ পিছতো পাব্লিকে ক'লে যে 2 ৰাউণ্ড ফায়াৰিং কৰিছে, অটো ড্ৰাইভাৰ এইফালে সোমোৱাৰ কাৰণে সি ফায়াৰিং কৰিছে। তাৰপিছত মই আহি পেলাই পুলিচক সুধিলোঁ, যোনে ফায়াৰিং কৰিছিলে তাক সুধিলোঁ যে আপুনি ফায়াৰিংটো কেলৈ কৰিলে, আপোনাক অথৰিটি কোনে দিলে, বা কেনেকৈ আপুনি কি চিটুৱেশ্যনত ফায়াৰিং কৰিছে, বা ইয়াত কোনোবা উগ্ৰপন্থী আছে নেকি। তাৰপিছত সি কি কৰিলে, মোৰ কাৰণে সি বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰিছে, মোক এটেম্প কৰিছে ফায়াৰ কৰিবলৈ। তাৰপিছত মই যেন তেন বাচি পেলাই তাৰ পৰা ওলালোঁ। ওলোৱাৰ পিছতো পুলিচ আহিলে। পুলিচ অহাৰ পিছতো মই টিঅ'পিত ফোন কৰিছিলোঁ জিন্তু মজুমদাৰক, তেখেতে পঠাইছে পুলিচ পঠোৱাৰ পিছত তেখেতক এৰেষ্ট কৰিলোঁ। কি নামটো গম নাপাওঁ, মই সুধিছোঁ অন ৰেকৰ্ড, মই সুধিছোঁ, মোৰ তাত ভিডিঅ' আছে। মই সোধা নাই, সি নামটো নকয়, নামটো কোৱা নাই। কিবা নিচা অৱস্থাত আছিলে? নিচা অৱস্থাত লাগিছে, চাই পেলাই মোক লাগিছে যে সি নিচা অৱস্থাত আছে। না আপুনি কি ভাবে এনেকা দিনতে গুলি চলাই দিয়ে, এইটো এনেকা পুলিচ কৰাটো? না, আমিও কুৱেশ্যন কৰিছোঁ, আমিও সুধিছিলোঁ তাৰ পৰা যে আপুনি এনেকা ফটকৈ গুলি চলোৱাটো কেনেকৈ আপুনি পালে। আমি সাংবাদিক বুলি পৰিচয় দিছোঁ, আমি সাংবাদিক বুলি, সি জানি বুজি সাংবাদিক বুলিহে আৰু মোক এটেম্প কৰিব বিচাৰিছে। পাব্লিক কাৰণেতো এনেকা পাব্লিককতো কৰিলে 2 ৰাউণ্ড ফায়াৰিং কৰিলে সি পাব্লিককতো এই 2 ৰাউণ্ড ফায়াৰিং কৰাৰ পিছত পাব্লিকটো পলালে। কিন্তু মই সাংবাদিক, মোৰ দায়িত্ব যোনটো মই পালন কৰিব বিচাৰিছোঁ, মই তাক সুধিলোঁ। সোধাৰ পিছতে সি নিজে বন্দুক ওলাই পেলাই মোক মাৰিব বিচাৰে। তাৰ লগত কোনো নাই, সি অকলে আছে। তাৰ ডিউটি নাই নেকি এইটো গম নাপাওঁ। এই ড্ৰেছত আছিলে, এইটো গম নাপাওঁ, ডিউটি আছে নাই এইটো গম নাপাওঁ মই। কি বিচাৰিছে আপোনালোকে? बोले दो बुलेट का जो है वो देखा है हम लोग ऐसे आ रहा था, देखा कि 2 फायर हुआ, प्लेन फायर हुआ। क्या हो गया? क्या हो गया? कुछ खाया हुआ था क्या? देखिए नशा का तो कोई बोल नहीं सकता, नशा किया कि नहीं किया। क्यों गोली मारने लगी? लेकिन ये तो मालूम नहीं। अभी जैसे कि गोली मारा, अगर वो गोली अगर कोई पब्लिक को ही लग जाता तो क्या होता? सही बात, क्या होता? तो आप लोग ऑटो चलाने वाले हैं? नहीं, हम तो मैकेनिक हैं। अच्छा, हम गाड़ी बनाते हैं, इधर में ऑटो मैकेनिक बहुत जन था। तो हम भी आ रहे थे इधर से। कितना बजे से हुआ भैया? अभी हुआ आधा घंटा।